Corona cannot be valid reason for stopping election. যি সময়ত অহা 28 তাৰিখত ৰাজস্থানে পঞ্চায়ত ইলেকশ্যন পাতিবলৈ সাজু কৰি আছে আৰু যি সময়ত বিহাৰত এছেম্বলি ইলেকশ্যন অন টাইম কৰাৰ যা কৰি আছে যি সময়ত কৰোনাৰ হাইয়েষ্ট নাম্বাৰ ছাপাৰ হোৱা আমেৰিকা যি কাণ্ট্ৰিত যে আমেৰিকান প্ৰেচিডেণ্টত ইলেকশ্যন কৰাৰ কাৰণে যা চলি আছে কেম্পেইন চলি আছে যি সময়ত পৃথিৱীত বিভিন্ন দেশৰ প্ৰেচিডেণ্টৰ ইলেকশ্যন হৈ গৈছে আৰু যি সময়ত অসমত গোটেই কমিউনিকেশ্যন ইণ্টাৰষ্টেট ইণ্টাৰডিষ্ট্ৰিক্ট বজাৰ শ্বপিং মল টেক্সিছ পেৰিছ গোটেইটো অপেন কৰি দিছে যি সময়ত আসাম চৰকাৰে স্কুল কলেজবোৰ খুলি দিয়াৰ যা কৰি আছে এইটো সময়ত অসমৰ এজন ছিনিয়ৰ আৰু মষ্ট ৰেছপনচিবল মিনিষ্টাৰ তেখেতে যিটো ষ্টেটমেণ্ট দিলে যে BTC ইলেকশ্যন কৰিলে বঙাইগাঁও বৰপেটা ওচৰ চুবুৰীয়াত থকা অসমৰ মানুহসকলে এই BTC ইলেকশ্যন যদি কৰে তেতিয়াহ'লে কৰোনাৰ ছাপাৰ কৰিব আৰু হস্পিটেলবোৰত অক্সিজেনৰ অভাৱ হ'ব গতিকে BTC ইলেকশ্যনটো ষ্টপ কৰিব লাগে বুলি ইলেকশ্যন কমিশনাৰক যিটো ইনষ্ট্ৰাকশ্যন দিয়া গৈছে বুলি তেখেতে নিজেই ষ্টেটমেণ্ট দিছে সেইটো মষ্ট আনফৰ্চুনেট আৰু সেইটো ভায়োলেশ্যন অফ হিউমেন ৰাইট BTCৰ যিমানবোৰ BTC বাকী আছে তেখেতসকলৰ যিটো গণতান্ত্ৰিক অধিকাৰ এই অধিকাৰটো তেখেতে ভায়োলেট কৰিছে যেনেকৈ ইম্প'জ কৰিলে গভৰ্ণৰ ৰুল কৰিলে যিদিনাখনৰ পৰা গভৰ্ণৰ ৰুল হৈ গ'ল ইয়াৰ পৰা এতিয়ালৈকে এক পইচাৰ BTC অঞ্চলৰ উন্নয়নৰ কাম কৰা হোৱা নাই যোৱাবাৰ বাৰিষাৰ দিনত ইমান বানপানী হৈ গ'ল বহুত গৰাখহনীয়া হৈ গ'ল বহুত গাঁও উঠাই লৈ যোৱা হ'ল বহুত ৰাস্তা বান ইত্যাদি নষ্ট হৈ গ'ল ইয়াত মেৰামতি বা কনষ্ট্ৰাকশ্যনৰ কাম একো নহ'ল ইয়াৰ কোনো ধৰণৰ গভৰ্ণমেণ্টৰ ডেভেলপমেণ্টৰ কাম আমি দেখিবলৈ পোৱা নগ'ল গতিকে তেনে ক্ষেত্ৰত আকৌ যদি এক্সটেনশ্যন কৰা হয় ইনডিফিনিট সময়ৰ কাৰণে কেতিয়া হ'ব কেতিয়া নহ'ব এই অঞ্চলত BTC বাকীৰ কাৰণে চৰকাৰ ফালৰ পৰা যদি উন্নয়নৰ একো কাম যদি নহয় এক বছৰত বেছি আমি যিটো তেখেতে যেনেকৈ ইংগিত দিছে এতিয়া যদি আকৌ 6 মাহ গভৰ্ণৰ ৰুল যদি এক্সটেনশ্যন কৰা হয় তেতিয়াহ'লে এক বছৰত বেছি ইয়াত কোনো ধৰণৰ উন্নয়নৰ কাম আমি দেখিবলৈ নাপাম গতিকে আমাৰ উন্নয়নৰ এগেইনষ্ট যিটো ডিচিশ্যন আমাৰ ডেমক্ৰেটিক ৰাইট ইয়াৰ এগেইনষ্ট ডিচিশ্যনটো আমি দুখ প্ৰকাশ কৰিছোঁ আৰু ভাৰত চৰকাৰ অনাৰেবল প্ৰাইম মিনিষ্টাৰ অনাৰেবল হোম মিনিষ্টাৰ আৰু সকলো ইণ্টেলেকচুৱেল অসমৰ ইণ্টেলেকচুৱেলসকল আৰু ভাৰতৰ ইণ্টেলেকচুৱেলসকলক আমি আহ্বান জনাওঁ যে তেনেকুৱা অগণতান্ত্ৰিক ডিচিশ্যনৰ এগেইনষ্টত যেন সকলোৱে মাত মাতে আৰু BTC ইলেকশ্যনখন সময়মতে গভৰ্ণৰ ৰুল এক্সপায়াৰ হোৱাৰ আগতে অক্টোবৰ মাহৰ উইদিন দ্য মিড অফ অক্টোবৰ ইলেকশ্যনটো যেন পাতে আৰু গণতান্ত্ৰিক চৰকাৰ BTCত যেন ফৰ্ম কৰিবলৈ দিয়ে যে যিসকলে BTCক নষ্ট কৰিব বিচাৰিছে উন্নয়ন বিচৰা নাই আমাৰ অঞ্চলত তেনেকুৱা শক্তিৰ লগত আমাৰ BTCৰে পাৰ্টিকুলাৰ পলিটিকেল পাৰ্টি UPPL আৰু UPPLৰ মানুহসকলে যেনেকৈ গভৰ্ণৰ ৰুল লাগে বুলি তেখেতসকলে দাবী কৰি পেলাই গভৰ্ণৰ ৰুল কৰিলে এতিয়া তেখেতসকলৰ ডিচিশ্যনৰ ৰং ডিচিশ্যনৰ কাৰণে গোটেই BTC বাকীয়ে যে ছাফাৰ কৰিব লগা হ'ল আৰু ইনডিফিনিট সময়ৰ কাৰণে যেতিয়া ইলেকশ্যন নহ'ল ইয়াত গণতান্ত্ৰিক চিষ্টেম চৰকাৰৰ দ্বাৰা যে কাম কৰিব লাগে এই বস্তুটো গোটেই BTC বাকীয়ে মানে দেখিবলৈ নাপাব ইয়াৰ দ্বাৰা BTC আৰু এক বছৰ পিছুৱাই যোৱাটো আমি দেখিবলৈ পাই আছোঁ গতিকে তেখেতসকলৰ ডিচিশ্যনটো ভুল হৈছে আৰু অতি সোনকালে তেখেতসকলে যেন গণতান্ত্ৰিক চিষ্টেমটো ইয়াত এপ্লাই কৰে ইলেকশ্যনটো যেন আসাম চৰকাৰে সময়মতে গভৰ্ণৰ ৰুল শেষ হোৱাৰ আগতে কৰি দিয়ে ইয়াৰ কাৰণে UPPL পলিটিকেল পাৰ্টিও যেন
আসাম চৰকাৰক আহ্বান জনাই সেইটোকে মই কামনা কৰিছোঁ। ইয়াত ইণ্টাৰফাৰেঞ্চৰ কথা নহয় যে ইণ্ডিয়াত কোনো ধৰণৰ তেনেকুৱা এক্সাম্পল নাই যে কোভিডৰ কাৰণে ইলেকশ্যন হ'ব নোৱাৰিব। পৃথিৱীত আপুনি বেলাৰুছত দেখিছে যে প্ৰাইম মিনিষ্টাৰৰ ইলেকশ্যন হৈছে। পৃথিৱীৰ বহুত দেশত অলৰেডি ইলেকশ্যন হৈ গৈছে যিটো কৰোণা ভাইৰাছ হৈ থকা সময়তে। আমেৰিকাৰ কথাটো ইতিমধ্যে মই কৈছোঁৱেই যে প্ৰেচিডেণ্ট ইলেকশ্যনৰ কাৰণে আমেৰিকাত যা কৰি আছে, তামাম কেম্পেইন চলি আছে। গতিকে তেনে ক্ষেত্ৰত আমাৰ অসমত উইদিন ইণ্ডিয়া, য'ত ইণ্ডিয়াত অহা 28 তাৰিখত এক সপ্তাহৰ পিছতে ৰাজস্থানৰ পঞ্চায়ত ইলেকশ্যন হ'বলৈ গৈ আছে, য'ত বিহাৰত এছেম্বলি ইলেকশ্যন কৰিবলৈ যা কৰি আছে আৰু সময়মতে হ'ব। তেনে ক্ষেত্ৰত অকল অসমত BTC ইলেকশ্যনতহে কৰোণা ট্ৰেন্সমিশ্যন হোৱাৰ ইমান ভয় অসম চৰকাৰৰ, এইটো আমি আচৰিত পাইছোঁ। BTCৰ ইলেকশ্যন হ'লেই BTCৰ যিটো নেইবাৰিং ডিষ্ট্ৰিক্ট আছে, বঙাইগাঁও, ধুবুৰী, বৰপেটা, নলবাৰী, মংগলদৈ, ইয়াৰ মানুহবিলাকে কৰোণাত মৰি যাব তেনেকুৱা শংকা, এপ্ৰেহেনশ্যন তেখেতে যেনেকৈ কৈছে। BTC ইলেকশ্যন হ'লেই হস্পিটেলবোৰৰ অক্সিজেনৰ অভাৱ হ'ব, এই কথাটো যেনেকৈ কৈছে, এই কথাটো বৰ আনফৰ্চুনেট, আচৰিত। তেখেতে অসম চৰকাৰৰ মষ্ট ৰেছপনচিবল মিনিষ্টাৰ, গতিকে তেখেত কোৱা মানে আসাম চৰকাৰে কোৱা। গতিকে আমি বুজিব পাৰিছোঁ এইখন ইণ্ডিভিজুৱেল ডিচিশ্যন নহয়, এইখন আসাম চৰকাৰেৰে ডিচিশ্যন। গতিকে আমি পাৰ্চনেলাইজ কৰিব বিচৰা নাই, আসাম চৰকাৰ হিচাপেহে আমি কথা পাতিছোঁ। আৰু আসাম চৰকাৰক আহ্বান জনোৱা হৈছে যে BTC বাকীৰ যিটো অধিকাৰ, গণতান্ত্ৰিক অধিকাৰ, এই গণতান্ত্ৰিক অধিকাৰটো যেন ভাইলেট নকৰে।